আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ চিত্ৰকল্পৰ কাম কৰিছিল। আমাক অপশ্যন দিছে এ সূৰ্যক্ষণ দৈকজ্ঞ, বি দিলবৰ আৰু দচাই, চি সুকুমাৰ বৰকাইত, ডি ৰাম সৰস্বতী। উত্তৰটো হ'ব চি সুকুমাৰ বৰকাইত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। তলত উল্লেখিত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোন? অপশ্যন দিছে শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী, বি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 640 খ্ৰীষ্টাব্দত হিউন-চাঙে অসম ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন দিছে ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মন, স্বৰ্গদেউ ৰুদ্ৰসিংহ, কুমাৰৰুদ্ৰ বৰ্মন। উত্তৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজাজনৰ নাম কি আছিল? অপশ্যন দিছে মহিৰংগা দানৱ, ইয়াত এইটো মহিৰংগা হ'ব, নৰকাসুৰ, ভাস্কৰ বৰ্মন, নৰনাৰায়ণ। উত্তৰটো হ'ব মহিৰংগা দানৱ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন 1836 চনত, বি 1816 চনত, চি 1826 চনত, ডি 1828 চনত। উত্তৰটো হ'ব 1826 চনত, চি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ গুৰুত্বপূৰ্ণ? অপশ্যন দিছে মহাভাৰত, কালিকা পুৰাণ, হৰ্ষচৰিত, অৰ্থশাস্ত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ, বি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰাচীন ঐতিহাসিক বংশ আছিল পালসকল, বৰ্মনসকল, নৰকাসুৰ, শালস্তম্ভ। শুদ্ধ উত্তৰটো হ'ব বি বৰ্মনসকল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিছে পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, বালা বৰ্মন। উত্তৰটো হ'ব এ পুষ্য বৰ্মন। পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ব্ৰহ্মপাল, ৰত্নপাল, ইন্দ্ৰপাল, গোপাল। উত্তৰটো হ'ব ব্ৰহ্মপাল। আজিৰ শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা ব্যক্তিজন আছিল ধনন্দকেশৱ কাৰ্বে, ৰাম আবিল্লা দেৱী, গান্ধীজী, ইন্দিৰা গান্ধী। উত্তৰটো হ'ব ধনন্দকেশৱ কাৰ্বে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।